ৰাইজ মই আপোনালোকক কলো যে ৰেশন কাৰ্ড দেখুৱালে এইবাৰ কলেজত এডমিশন পাব আগত মই কি কৈছিলো যে ৰেশন কাৰ্ড দেখুৱালে বিনা পইচাত চাউল পাব ৰেশন কাৰ্ড দেখুৱালে মেডিকেলত 5 লাখ টকা লৈকে বিনামূলীয়া ট্ৰিটমেন্ট পাব তাৰ মানে এখন ৰেশন কাৰ্ডত অৰুণোদয় পালো এখন ৰেশন কাৰ্ডত চাউল পালো এখন ৰেশন কাৰ্ডত কলেজত এডমিশন পালো এখন ৰেশন কাৰ্ডত আয়ুষ্মান ভাৰতৰ 5 লাখ টকা পালো এতিয়া মই আৰু এটা কাম কৰিব খুজিছো এইবাৰ ৰেশন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয় ৰেশন কাৰ্ডত আপোনালোকে 60 টকাত পাব যদি বজাৰত চেনিৰ দাম 75 টকা হয় আপোনালোকে 50 টকাত পাব আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয় ইয়াত আপোনালোকে আমাৰ ৰেশন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব মোৰ লাহেকৈ আৰু এটা মই চিন্তা কৰি আছো আমাৰ যাৰ যাৰ ঘৰত গ্যাস কানেকশন আছে কাৰ কাৰ গ্যাস কানেকশন আছে হাত ডাঙকছো আৰু ওপৰত নাই কাৰো গ্যাসৰ কানেকশন কাৰ কাৰ আছে হাতখন অলপ ডাঙি ধৰক লাভ হ'ব ইয়াৰ পৰা যাৰ যাৰ ঘৰত গ্যাস কানেকশন আছে 1000 টকা দি গ্যাস কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গ্যাসৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গ্যাসৰ দামও আমি 300 টকা কমাই দিব পাৰো এই গুটেইবিলাক কাম কোনে কৰিব পাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো কংগ্ৰেছৰ দিনত কি আছিল এনেকে আপোনালোকক মাতে খুটা বিলাই ইজনে হিজনৰ ওপৰত জপিয়াই হিজনে হিজনৰ ওপৰত জপিয়াই এতিয়া অৰুণোদয়ৰ কাৰণে জপিয়াব নালাগে পুতুং কৰি বেংকত আহি সোমাই যায় হয় না নহয় আগতে খুটা লব লাইন দিব লাগিছিল না নাই আঠুৱাৰ কাৰণে লাইন দিব লাগিছিল না নাই এতিয়া বেংকত পুতুং কৰি আহি পাই গমে পোৱা নাই এটা মহিলাসকলে চিন্তা কৰি আছে 10000 টকাটোৰ কথা কেতিয়া কব হয় না হেতু চিন্তা কৰি আছে না নাই আছে এতিয়া এই 10000 টকাৰ আঁচনিটো 1 মে তাৰিখে আমি বিহালীত টকা দিলু আৰম্ভ কৰিলু এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব মাৰ্ঘেৰিটাত পাব খদিয়াত পাব মই আমাৰ এমএলএ সকলক চিঠি লিখিছো আপোনালোকে দিনটো দিয়ক মই আহি টকাটো দি থৈ যাম এতিয়া আমাৰ এমএলএ সকলক মই কৈছো তিনিচুকীয়া জিলাত অলপ ভিডিও ৰেকৰ্ডিং কৰি লওক নহলে আকৌ নহব নহয় ৰেকৰ্ডিং কৰি লওক তেতিয়া ভাল লাগিব তিনিচুকীয়া জিলাত জুন মাহত দুদিনত এদিনত 3টা সমষ্টি এদিনত 2টা সমষ্টি মই আহি আপোনালোকক চেক দি থৈ যাম হ'ব পাক্কা এতিয়া মই আপোনালোকক আসল কথাটো কওঁ এইটো 10000 টো দিম বুলি কৈছো দিছো আজিলৈকে মই কিবা কোৱা কথা ভুল হৈছে নেকি এই কেইদিনমান আগতে নামঘৰ আমি 25000 নামঘৰত 3 লাখ কৈ টকা দিছো কোনেও নিদিছিল আগতে কংগ্ৰেছেতো নামঘৰ ভালে নাপাইছিলে মন্দিৰ ভালে নাপাইছিলে আজি মই যি কৈছো সেই কামে কৰিয়ে আছো এতিয়া মোৰ লক্ষ্য হল হিদিনাখন যেতিয়া মই বিহালীত 10000 টকাটো দিব গলো এগৰাকী মহিলাই মোৰ লগত সেলফি উঠিলে সেলফিটো নহল মোবাইলটো অলপ বেয়া আছিল তেটা মই কলো যে বাইদেউ মোবাইলত ফটো উঠা নাই এইটো মোবাইল বেয়া ভাঙি দিলিয়া তা মই বাইদেউ ভাঙি দিলে মোবাইল কেনেকে কৰিব এই 10000 টো পাম নহয় মোবাইল এটা কিনিম এতিয়া মই আপোনালোকক কৈছো এই 10000 টো আপোনালোকে শেষ বুলি নাভাবিব জুনতটো পাব এটোলৈ কোনো টেনশন নাই কিন্তু এই 10000ৰ পিছত অহা বছৰ মোৰ মনত ইচ্ছা আপোনালোকক 25000 টকা দিয়ে সেই কাৰণে এই 10000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব যাতে আমি আপোনালোকক অহা বছৰ আকৌ 25000 টকা দিব পাৰো আৰু 25000ৰ পিছত মোৰ মনত ইচ্ছা আছে আৰু 50000 টকা
তাৰমানে 10,000 জুনত দিম 2025, 2026ত 25,000, 2027ত 50,000